পাব তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল 14 নৱেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষাৰ্থী নথি পৰীক্ষণৰ বাবে কিছুদিন পলম হৈছে ফলাফল ঘোষণা কিন্তু 14 নৱেম্বৰ পূৰ্বে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ফলাফলৰ বাবে উৎকণ্ঠাৰে বাট চাই আছে লাখ লাখ নিবনুৱা যুৱক যুৱতী 2023 চনৰ আৰম্ভণিতে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া আৰু অতি শীঘ্ৰে সেৱাই মুকলি কৰিব ফলাফল ঘোষণাৰ ৱেবছাইট কি ৱেবছাইটত ফলাফল প্ৰকাশ পাব হেয়া অতি শীঘ্ৰে ঘোষণা কৰিব সেৱাই কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তত অধীৰ আগ্ৰহেৰে লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে বাট চাই আছে যেহেতু তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈছিল ইতিমধ্যে চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে তাৰ পাছতে সকলোৱে আখৰে বাট চাই আছে তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফলৰ কাৰণে আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো দিব বিচাৰিছো 14 নৱেম্বৰৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ হয়তো 14 নৱেম্বৰ নতুবা 14 নৱেম্বৰৰ পূৰ্বে ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ ফলাফল